সবে উঠিছে যে কোনটো বেটছত তুমি মানে দিছিলা এইটো কোনটো বেটছৰ আছিলে মানে যেটো টপাৰ আছিল যে এয়া জুগাৰ বিৰিয়ানী ৰেডি হৈ গ'ল Story being told inside my head. টাবত যে গেলা বুঢ়া পাতবোৰ থাকিলে দেখিবলৈ ইমান বেয়া লাগে নহয় গোটেই গছজোপাকে মানে বেয়া কৰি পেলাই গোটেই গছজোপা দেখিবলৈ বেয়া কৰি পেলাই এই গেলা বুঢ়া পাতবোৰ অতৰাই দিলে চাবচোন গছজোপা খুব ধুনীয়াকৈ বাঢ়িবলৈ ধৰে আৰু গছৰ কাষৰ যিটো পৰিৱেশ সেইটো ধুনীয়া কৰি তোলে ঠিক তেনেদৰে সমাজতো কিছুমান নিগেটিভিটিয়ে পুৰা কেতিয়াবা ঠন ধৰি উঠে আৰু ভৰি পৰে গোটেই পৰিৱেশটো বেয়া কৰি পেলাই কিছুমানটো প্ৰকৃতিয়ে নিজেই চাফা কৰি পেলাই আৰু কিছুমান আমাৰ হাতত গুটাই থৈ যায় আমাৰ হাতত দায়িত্বটো দি থৈ যায় চাফা কৰিবৰ কাৰণে Won't you tear my world apart? 'Cause I know I need a start to let you know when it's over. I will see what I've done, let it go too. হেল্ল' এভৰিৱান ৱেলকাম টু মাই চেনেল আশা কৰিছোঁ সকলো ভালে কুশলে আছে বুলি আজি ৰাতিপুৱাৰ পৰা বহুত ব্যস্ত আৰু মূৰত মই তেল লগাই থৈছোঁ সেইকাৰণে এইটো বান্ধি থৈছোঁ নহ'লে দেখিবলৈ বৰ বেয়া লাগে যে চুলিখিনি চেপেটা হৈ যায় আজি কি হৈছে জানেনে আমাৰ ঘৰত একো শাক পাচলি নাই অৱশ্যে গম পাইছিলোঁ নাই বুলি একচুৱেলি কাইলৈ আমি যাম কাকুহঁতৰ ঘৰলৈ দুদিনমানৰ কাৰণে সেইকাৰণে আৰু চব্জি তব্জি বজাৰ নকৰিলোঁ কাৰণ বেয়া হৈ যাব চ' আজি এতিয়া মানে চব্জি নাই যদি কিবা এটাতো ভালকৈ খাবলৈ মন যায় ন সেইকাৰণে ভাবিলোঁ কি বনাওঁ চ' আজি বনাবলৈ লৈছোঁ চয়াবিনৰ বিৰিয়ানী মানে ক'বলৈ গ'লে যোগাৰ বিৰিয়ানী বুলি ক'ম একচুৱেলি মই ভাবিছিলোঁ অকল আলুৰ লগতে বনাই দিওঁ বুলি মানে বিৰিয়ানীটো কিন্তু চয়াবিনো আছিলে যিহেতু ভাবিলোঁ চয়াবিনো অকণমান দি দিওঁ আৰু দাদুৱে খাই খুব ভাল পায় আৰু কি আছিলে মোৰ ওচৰত 3 পিচ আছিলে আনি থোৱা বহুত দিন এয়া ভাবিলোঁ 3 পিচৰে কিবা এটা বনাম আৰু এইকেইটা বেয়াটো নহয় অৱশ্যে তাৰে এটা ব্যৱহাৰ কৰিম চ' এতিয়া মই ইয়াত কি কৰি আছোঁ পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ একেবাৰে বিৰিয়ানী যিটো প্ৰচেছ সেইটো প্ৰচেছতে বনাম খাবলৈ খুব ভাল লাগে আপোনালোকে যদি ওচৰত একো পাচলি চাচলি কেতিয়াবা বিৰিয়ানী খাবলৈ মন যায় চিকেন টিকেন আনিব নাথাকে ঘৰত বা তেতিয়া চিম্পল বিৰিয়ানী মছলা যেনেকৈ বিৰিয়ানী বনাওঁ তাৰ কাৰীটো বনাই চাউল তাউল মানে বিৰিয়ানী নিচিনাকৈ আৰু দম বিৰিয়ানী কৰি খাবলৈ খুব ভাল লাগে এবাৰ কৰি চাবচোন আপোনালোকে এনেই হ'লেও বিৰিয়ানী বনালে আমি মাংসখিনিতকৈ চাউল মানে ভাতটো বেছি খোৱা হয় ভাতটোত বেছি টেষ্টটো আহি যায় চ' সেইকাৰণে ভাবিলোঁ এনেই আৰু বিৰিয়ানীকে বনাওঁ মানে মাংস নথকাকৈ এনেই আৰু চিম্পল যোগাৰ বিৰিয়ানী বুলি ক'ব পাৰি আৰু আজি মোৰ কাৰণে বহুতে এটা ইম্পৰ্টেণ্ট অকল মোৰ বুলি নহয় ইণ্ডিয়ান বহুতৰ কাৰণে এটা ইম্পৰ্টেণ্ট দিন মানে সুশান্ত সিঙৰ নিউজটো চাই আছোঁ মই ইয়াৰ ওপৰত পূৰা নজৰ ৰাখিছোঁ আজি যিহেতু CBI মানে সুপ্ৰিম কোৰ্টে জনাব CBIক দিব নে নিদিয়ে কেছটো ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে চবেই এইটোৱে আশা কৰিছোঁ CBIক গ'লেই হয় মানে CBI ইনভেষ্টিগেশ্যন কৰিবলৈ পালে হয় সেইটোৱে বুলি আশা ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰি আছোঁ এইটো হ'লে হয়তো মোৰ এটা চকু সেইফালে আছে আৰু এটা চকু ইয়াত মানে নন ষ্টপ চাই আছোঁ নিউজ কি হ'ব কি নহ'ব এতিয়াতো কেইটা 12টালৈ 15 মিনিট আছে ইয়াত তাততো ধৰি লওক 1:30 2টা বাজিলেগৈ চাগে ইণ্ডিয়াত গম নাপাওঁ এতিয়ালৈকে কোনো ধৰণৰ অহা নাই কি হ'ব কি নহ'ব তাকে চাই আছোঁ চ' এইটোৱে আশা কৰিছোঁ আৰু তাৰ সোনকালে যেন জাষ্টিচ পাই বেচৰাটো চয়াবিনখিনি বনালোঁ বাট ৰেকৰ্ডিং কৰিবলৈ পাহৰি থাকিলোঁ নিউজ শুনি আছিলোঁ একচুৱেলি মাংস বনোৱা যেনেকৈ আমি মাংস বনাওঁ মানে ধৰক বিৰিয়ানী বনাবলৈ যিটো প্ৰচেছত আমি মাংসখিনি বনাওঁ ছেইম প্ৰচেছতে মই আলু দি আৰু চয়াবিনখিনি বনাই লৈছোঁ এয়া মই প্ৰেছাৰ কুকাৰতে এটা হুইচেল দিয়াই দিম তেতিয়া পটাপট হ'ব আচলমতে আৰু এইফালে চাউলখিনি মানে উতলাবৰ কাৰণে সিজাবৰ কাৰণে এটা বাচনত তিয়াই ৰাখিছোঁ গৰম মছলা মানে হোল গৰম মছলা আৰু নিমখ দি এইখিনি এইটো হোৱাৰ পিছত মই এইখিনি দি দিম লাহে লাহে পাতি দিলেও হ'ব যিহেতু আৰু মই পূৰা সিজাই ল'ম চাউলখিনি অলপমান বাকী থকাকৈ মানে অলমষ্ট 90% মান সিজাই ল'ম বাকী অকল গাপতহে দিম সেইকাৰণে এইফালে এইখিনি চয়াবিন আলু সব মছলা চছলা দি ধুনীয়াকৈ ভাজি লৈছোঁ এতিয়া অকণমান পানী দি দৈও দিছিলোঁ দেই দৈ দিছোঁ যিহেতু বিৰিয়ানীত দৈ থাকেই সেইকাৰণে
আৰু এতিয়া ইয়াত পানী দি মই এটা হুইচেল দিম আৰু কাৰণ পটককৈ সিজিয়ে যায় এইবোৰ মাংসৰ নিচিনা নহয় তো এয়া গৈছে পানী বহুত বেছি দিব নালাগে খালি অকণমান দিছোঁ এয়া টিটুকে দিছোঁ আৰু এতিয়া ভালদৰে এবাৰ লৰাই লৈ মিক্স কৰি লৈছোঁ পানীৰ লগত ঢাকনখন লগাই এটা হুইচেল দিয়াই দিম কেমেৰাটো ইয়াতে আছিলে মই কেমেৰা বিচাৰি ফুৰিছিলোঁ এফালে এইখিনি হৈ গ'ল আৰু এইফালে চাউলখিনিও হৈ গ'ল মানে ধুনীয়াকৈ সিজিলে এয়া এতিয়া এইখিনি মই ইয়াত দি দিম গেছটো মই জ্বলাই ৰাখিছোঁ একেবাৰে চিমত সেইফালে এইখিনি চব দিয়া হৈ গ'ল আৰু যোগাৰ বিৰিয়ানী যেতিয়া যোগাৰ হিচাপে কৰিম আৰু এয়া মই পিঁয়াজ ফ্ৰাই কৰি ৰাখিছিলোঁ অকণমান ফ্ৰাই কৰি থোৱা অকণমান উলিয়াই থৈছিলোঁ ইয়াত দিলোঁ তাৰপিছত দিম ধনিয়া পাত অকণমান বছ এতিয়া ঢাকনখন লগাই গাপত দিম মানে ঢাকনখন লগাই থৈ দিছোঁ যিহেতু চব সিজাই আছে আকৌ মই গেছ অন কৰা নাই আৰু এনেকৈ প্ৰেছাৰ মুখনিখন লগাই পিনি ৰাখি থৈ দিছোঁ গা পা ধোৱা হৈ গ'ল মোৰ আজি মাথাটো ধুই দিলোঁ তেল লগাইছিলোঁ কাৰণে আৰু চাবচোন গা নোধোৱালৈকে নহয় কামবোৰ শেষ কাম আৰু আছে লাগি থাকে গা ধোৱাৰ পাছতহে অকণমান ৰিলেক্স লাগে আৰু মোৰ খানাও ৰেডি হৈ গ'ল মানে বিৰিয়ানী যোগাৰ বিৰিয়ানী ৰেডি হৈ গ'ল এইফালে যোগাৰ বিৰিয়ানী কেমেৰা ফ'কাছটো ক'বলৈ গুচি গৈছে এয়া যোগাৰ বিৰিয়ানী ৰেডি হৈ গ'ল আৰু আছে বাচন এগালমান ধুবলৈ বাচন ধোৱা কামটো যে ইমান বেয়া পাওঁ নহয় মই ধুবতো লাগিব এতিয়া অকণমান দেৰি পিছত মিষ্টাৰ বৰা আহি পালেহি অফিচৰ পৰা অফিচ মানে আৰু সেয়া আৰু কেতিয়াবা যাবলগীয়া হয় ইমাৰ্জেঞ্চিত तो इसलिए आप जो बेचैन हो रहे थे ये बिल्कुल बेचैनी की बात नहीं है ये बिल्कुल एज पर प्रोसीजर है और हो जाए ऑलराइट तो मैं अब कुछ और अपडेट होगा तो आके कर दूंगा तो आप लोग बहुत मुझे ट्वीट कर रहे हैं सड़क মানে কি এতিয়ালৈকে একো ডিচিজনে মানে ইমান শ্ল' ন খং উঠি গৈছেগৈ পৰহিয়েই হৈছিলে পৰহি ভাবিছিলোঁ দিব মানে CBI দিব বুলি এতিয়াও নাই দিয়া আকৌ এতিয়া যিটো এটা ইণ্ডিকেশ্যন দিলে এনেকুৱা লাগিছে কাইলৈ দিব ছেটাৰডে ছানডে হ'লে আকৌ মানডেলৈ যদি যায়গৈ আৰু গম পাব আৰু এইটো মানে ইণ্ডিয়ান ল'টোৰ ওপৰত কেতিয়াবা খং উঠি যায় ইমান শ্ল' গুচ্ছা আহি গৈছে সঁচা কথা কৈছোঁ খং উঠি গৈছেগৈ আৰু এই সাধাৰণ কথাটো ইমান পঢ়ি পানি পটাপট তহঁতি সেইটো কাৰণে চবেই হাঁহে ইণ্ডিয়ান ল'টো সেইকাৰণে হাঁহে ইমান শ্ল' কাৰণে খং উঠি গৈছে সঁচাকৈ আমি অকণমান এতিয়া ওলাই আহিছোঁ মনটো ফ্ৰেছ কৰিবৰ কাৰণে গোটেই দিনটো ঘৰত সোমাই উল্টা পুল্টা নিউজ শুনি দিমাগটো গৰম হৈ আছিলে সেইকাৰণে অলপ ঠাণ্ডা কৰিবৰ কাৰণে ওলাই আহিছোঁ আমি গোটেই তিনিটা এইফালে আছে চনু কি হ'ল মাচ্ছৰ নহয় মাখি আমাৰ ওচৰৰে মল আৰু মলত গৈ আছোঁ একেটা মলতে ঘূৰি ফুৰোঁ আমি আৰু এটা কথা মানে কমেণ্টবোৰ চাই আছিলোঁ আজি ভিডিঅ' দাদুৱে যে প্ৰিন্স অফ ৱেলছত পঢ়িছিলে চবেই সুধিছে যে কোনটো বেটছত তুমি মানে দিছিলা এইটো কোনটো বেটছৰ আছিলে মানে যিটো টপাৰ আছিলে যে কোনটো বেটছৰ আছিলে 2001 চ' 2001 আছিলে আৰু হেৰিটো হ'ব চাগে ন তোমাৰ কি বুলি কয় এইটো বিভাগটোতো চাব চাগে ন 2001 বেটছ মানে ধৰা ইলেক্ট্ৰিকেল বা এনেকুৱা এইবোৰ নাচায় মানে ব্ৰাঞ্চ তো ইলেক্ট্ৰিকেল ব্ৰাঞ্চতহে তুমি হৈছিলা চাগে হয়নে চ' 2001 বেটছৰ আছিলে চ' চবেই সুধি আছিলে যে সেইকাৰণে জনাই দিছোঁ বাপৰে কিছু ট্ৰাফিক আছে এইটো চাইডে ন আৰু যে দাদু তোমাৰ মানে ৰেচিপিকেইটা চবেই মানে খুব ভাল পাইছে অসমীয়া ৰেচিপিকেইটা সদায় খোৱা খানাই বনাইছে আমি এনেকৈ খাওঁ বুজিছেনে অসমীয়া বুলি নহয় আমি এনেকৈ খাই ভাল পোৱা মানুহ যিটো মানে আমি সৰুৰ পৰা খাই আহিছোঁ এইটো আমি চেঞ্জ কৰিব নোৱাৰোঁ অভিয়াছলি লাগিলে যিমান বিদেশত যাওঁ হয়নে নহয় I'll be stronger if you just step right in, 'cause I need a start. আহি পালোহি আমাৰ এতিয়া বাজিলেগৈ 9টা বাজিলেগৈ আৰু এইটো এটা ড্ৰেছ এটা আনিলোঁ মোৰ কাৰণে এনেই আৰু চিম্পল ঘৰত পিন্ধিব পৰাকৈ ওলাই মেলি যাব পৰা আৰু ড্ৰেছ এটা লৈ আহিলোঁ ভাল লাগিলে এইটো
আৰু দুটামান বস্তু আনিছোঁ দেখুৱাম ৰ'ব লাহেকৈ KFC অলপ পেট পূজাটো কৰি লওঁ বজাৰৰ পৰা আহিলোঁ আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া সৰু সৰু দুটামান শ্ব'পিচ আনিছোঁ মই আজি ভাল লাগিলে আৰু ভাবিছিলোঁ আৰু চাওঁ বুলি কিন্তু মন পচন্দৰ নাপালোৱে একো চ' তাৰে এটা হৈছে এইটো কেনেকুৱা লাগিছে তাৰপিছত সৰু সৰু দুটা এনেকুৱা সৰু সৰু দুটা এইকেইটা একচুৱেলি হেৰি হয় সল্ট এণ্ড পেপাৰৰ হেৰি খোৱা হয় সল্ট পেপাৰ কিন্তু ইমান অকণমানি যে দিছে না হাতখন চালি অকণমানিৰ কাৰণে মই এইকেইটা সজাবলৈ শ্ব'পিচ হিচাপে সজাবলৈকে আনিছোঁ আৰু দেখিছেনে কেনেকুৱা লাগিছে ক'ব আপোনালোকে চ' ভিডিঅ'টো তেতিয়াহ'লে আজি ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ভাল পালে বুলি আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব যদি ভাল লাগে তেওঁলোককো ছাবস্ক্ৰাইব কৰিবলৈ ক'ব আৰু শেষত মাত্ৰ এটাই কথা ক'ম লাইফটি যিহেতু দুদিনীয়া গতিকে প্ৰতিটো পল ফুল্লি এনজয় কৰক আৰু ধুনীয়া ধুনীয়া মেমৰি বনাই যাওক বাই বাই